কি কৰি আছা? এনেই কিবা এটা চাইছোঁ। গেম খেলিছা? এনেই আৰু। তোমাক মই এটা কুৱেশ্যন কৰিম দেই, উম, তুমি আনচাৰটো ক'বা। ঠিক আছে। এজনী মাকৰ উম, 4জনী ছোৱালী আছিল উম, আৰু গোটেইকেইজনী ছোৱালী একোটাকৈ ভায়েক আছিলে। উম। এতিয়া মুঠতে বায়েক আৰু ভায়েক কেইজন হ'ল কোৱাচোন? এজনী মাকৰ 4জনী ছোৱালী আৰু প্ৰত্যেকৰে একোটাকৈ একোটাকে ভায়েক ভায়েক। আছিলে। 4জনী ছোৱালী 4টা ভায়েক, 8টা হ'ব। নহয়, ভালকৈ ভাবি চোৱাচোন কেনেকৈ 8টা হ'ব তুমি। 4জনী ছোৱালী 4টা ভায়েক, প্ৰত্যেকৰ একোটাকে হ'লেতো 4টা ভায়েকেই হ'ব। 4টা ভায়েক হ'লে 8টা হ'ব। নহয়, ভালকৈ ভাবাচোন। 9টা হ'ব। কেনেকৈ? 4জনী ছোৱালীৰ একোটাকৈ ভায়েক। কেনেকৈ 9টা হ'ব কোৱাচোন? মাক এজনী, ছোৱালী 4জনী আৰু ভায়েক 4টা, 9টাই হ'ব। মই মাকৰ কথা নাই কোৱা নহয়, মাকৰ ছোৱালী 4জনী, প্ৰত্যেকৰে ভায়েক এটা। নাজানো। নোৱাৰে? আনচাৰটো আপোনালোকলৈ এৰি দিলোঁ। আপোনালোকে যদি পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিহেতু মানুহজনে নোৱাৰিলে, আপোনালোকক আকৌ এবাৰ কুৱেশ্যনটো কৈ দিছোঁ, আপোনালোকে মন দি শুনিব। এজনী মাকৰ 4জনী ছোৱালী আছিল আৰু প্ৰত্যেকৰে একোটাকৈ ভায়েক আছিল। মুঠতে বায়েক আৰু ভায়েক কেইজন হ'ল আপোনালোকে কমেণ্ট কৰি জনাব।